নমস্কাৰ, নতুন এটি ছুটি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। চাইছেনে এই চেণ্ডেলবোৰ চাবলৈ ধুনীয়া, পিন্ধিবলৈ কিন্তু অলপ কমফৰ্টেবল নহয়। আজি আমি ওলাইছোঁ এয়া চিলাপথাৰ, আমাৰ ইয়াৰ সৰু ভনীৰ ঘৰত, মোৰ ননদ হ'ব সৰুজনী। তাৰপিছত এয়া চাওক, ইয়াত মানে চিলাপথাৰত ইয়াতে অলপ ভাল মিঠাই পোৱা যায়। ইয়াৰ পৰা আমি মিঠাই কিবাকিবি লৈ মেলি যাম আৰু এতিয়া সিহঁতৰ ঘৰত। চাওক ল'ৰা ছোৱালী চাইছেনে, ঘৰ আৰু বাহিৰ নাই, চব জেগাত সমানে উৎপাত সিহঁতৰ। এয়া চাওক, ইহঁতি দুটাই খেলি আছে, এইটো দিদিৰ ল'ৰা দুটাই হৈছে পুৰা খেলি আছে। আৰু আমাৰ এই ভনীয়েকৰ লগত কিবা কথা পাতি আছে, ভনীয়েকে চাহ বনাইছে। আৰু তাৰপিছত আমি আহি পালোঁ ঘৰত, খাই মেলি ভাত পানী খাই মেলি আহিলোঁ। তাৰপিছত এয়া চাওক, গুৱাহাটীলৈ যাব কিবা কামত, ডিউটিৰ কাৰণে ডিউটি আছে। আৰু এয়া চাওক ওলাইছে, আৰু মানে কৈ আছে কি আনিব লাগে, তাৰ কাৰণে পাপাক কৈ দি আছে। এয়া চাওক, যিমানে যি নহওক, যিমান দেৰি ঘৰত থাকে বহুত ভাল লাগে হাজবেণ্ডজন। যেতিয়া ওলাই যায় পিছত ঘৰটো একদম খালী খালী লাগে, মানে এনেকুৱা লাগে এই ঘৰত থাকিলে মই কেলৈ ইমান লাগি থাকোঁ, তাৰ লগত গ'লে মানে বহুত বেয়া লাগে। যিমানে ভাল লাগক বেয়া লাগক ডিউটিত কিন্তু যাবই লাগিব। তাৰপিছত এয়া চাওক, মই ভাবিলোঁ অলপ কোৰাণ পঢ়ি লওঁ, এইফালে আৰু মানে ডিষ্টাৰ্ব কৰিব বুলি তাকে এনেকুৱাকৈ ড্ৰয়িং কালাৰ কৰিবৰ কাৰণে লগাই দিছোঁ, আৰু মই অলপ কোৰাণ পঢ়ি ল'লোঁ। আৰু এয়া 3 দিন পিছত আহি পালে মহাশয়। এয়া চাইছেনে, আৰমান পুৰা ব্ৰাছ কৰি আছিলে আৰু এইফালে চাই আছিলে তাৰ পাপা কেতিয়া আহিব বুলি। আৰু এয়া চাওক, গুৱাহাটীৰ পৰা কি আনিছে পাপাৰ পৰা সোধা, তেতিয়া ওলাই দিছে আপেল আৰু মধুৰি, ডাঙৰ ডাঙৰ মধুৰিবোৰ আনিছে। আৰমান পুৰা ফূৰ্তি আৰু এয়া চাওক, আমলখিও লৈ আনিছে, ইমান ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ। আমাৰ ই আহিব বুলি মই সোনকালে উঠি হাঁহৰ মাংস, তাৰপিছত দালি আৰু দুচকলমান আমৰ আচাৰ দিলোঁ ভাত খাবৰ কাৰণে। তাৰপিছত আৰমানে কৈছিলে ম'ম' আনিবলৈ, তাৰপিছত ভাত খাই মেলি গৈ তাৰ বাবে ৰেষ্টুৰেণ্ট আছে, তাৰ কাৰণে ম'ম' লৈহে আনিছে। তেতিয়াহে সি শান্তি হৈছে, কাৰণ সি যোৱাৰ সময়ত কৈ দিছিলে পাপা মোৰ কাৰণে ম'ম' লৈ আনিবা বুলি। তাৰপিছত আমি তিনিজনে অলপ ম'ম' খাই মেলি দুটাকৈ। তাৰপিছত ইয়াক মই ক'লোঁ তোমাক মই কৈছিলোঁ পাচলি লৈ আনিবলৈ, কেলৈ নানিলা, মানে মাছ ফ্ৰাই কৰা আছিলে, মই ভাবিছিলোঁ পাচলি দি বনাম বুলি। কৈছে হ'ব দিয়া, আলু দি বনোৱা স্কেনাৰ নাছিলে, পাচলি দোকানত, সেইকাৰণে মই লগত কেছো নাছিলে। আৰু ইয়া চাওক, আৰমান খাই আছে নিজাকে। তাৰপিছত ইয়া চাওক, ইমান দিন পিছত আজিহে ই আইপেডটো চুব পাৰিছে, 3 দিনৰ পিছত এতিয়া লাগি গ'ল।